আজি এতিয়া ছিংগাপুৰত আছে, মোৰো এখতিয়াৰৰ ভিতৰত নাই, ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন। বাহ, কি অদ্ভুত কথা কৈ পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছিংগাপুৰলৈ গৈ যদি তদন্তই কৰিব নোৱাৰে তেন্তে কিয় গঠন কৰিলে SIT? গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ বাবে SIT গঠন কৰি ঠিকেই তদন্ত কৰিব পাৰিলে, অথচ বন্ধু দেশ ছিংগাপুৰলৈ যাবলৈ নোৱাৰে অসমৰ তদন্তকাৰী দল। ৱাহ মুখ্যমন্ত্ৰী ৱাহ। আপোনাৰ এসময়ৰ উপদেষ্টা তথা জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা দেখোন বৰ্তমান ভাৰতৰ বৈদেশিক মন্ত্ৰী। তেন্তে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে আপুনি এইখিনিও কৰিব নোৱাৰেনে? মুখ্যমন্ত্ৰীয়ে কালি অসহায় হিচাপে এটা কথা কৈছে, ছিংগাপুৰত আমাৰ ইয়াৰ মানুহে গৈ পেলাই তদন্ত কৰিব নোৱাৰে। আৰু মই এটা কথা মুখ্যমন্ত্ৰীক মনত পেলাই দিব বিচাৰিছো, ছিংগাপুৰ বন্ধু ৰাষ্ট্ৰ, যদি ছিংগাপুৰৰ ক্ষেত্ৰত চেন্ট্ৰেল গভৰ্ণমেণ্ট আপোনালোকৰ আছে, তাৰপিছত যদি অসহায় হয়, তেতিয়াহ'লে মই আপোনাক মনত পেলাই দিছো গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত SITয়ে কেনেকে পাকিস্তানত গৈ পেলাই তেওঁলোকে তদন্ত কৰিম বুলি আগবাঢ়িছিলে। এইখন আমাৰ শত্ৰু ৰাষ্ট্ৰ। মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনে এটা নতুন বক্তব্য দিয়ে। কেতিয়াবা তদন্ত দ্ৰুতগতিত চলি আছে বুলি কয়, কেতিয়াবা আমি একো কৰিব নোৱাৰো বুলি কয়। আৰু এতিয়া জুবিনৰ মৃত্যুৰ সময়ত মৌন হৈ থকা একেখিনি মিডিয়া বন্ধুৱে এতিয়া উদঙাই দিছে SITৰ ভিতৰৰ কাহিনী। জনসাধাৰণে সুধিছে, এয়া তদন্ত নে চিত্ৰনাট্য? মুখ্যমন্ত্ৰী এগৰাকীয়ে দৈনিক নিজৰ বক্তব্য সলনি কৰে, কেতিয়াবা মৃত্যু, কেতিয়াবা হত্যা বুলিও কয়। যদি মুখ্যমন্ত্ৰী নিজেই বিভ্ৰান্ত হয় তেন্তে CIDয়ে কি দিশ ল'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই মিছা কথাবোৰে আৰু কাম নকৰিব। জুবিন গাৰ্গ কোনো ৰাজনৈতিক বিষয় নহয়, তেওঁ অসমৰ আত্মা। ৰাইজে অজুহাত নহয়, ন্যায় বিচাৰিছে। তেওঁলোকে আপোনাৰ বক্তব্য বিচাৰি থকা নাই, বিচাৰিছে সত্য। এই সত্য আৰু বেছিদিন লুকুৱাই ৰাখিলে 2026 চনত অসমৰ কোটি কোটি জনতাই আপুনি লুকুৱাই ৰখা সত্যবোৰ উদঙাই দিব।